সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বহুত আনন্দ লাগি আছে যে খালি বিটিআৰ চৰকাৰ খালি বিটিআৰতেই সীমাবদ্ধ হৈ থকা নাই। আজি ধুবুৰী জিলাত বিলাসীপাৰাত 422গৰাকী তীৰ্থযাত্ৰী বৃন্দাবনলৈ তীৰ্থযাত্ৰা আৰম্ভণি কৰিছে। আমি সকলোৱে গম পাওঁ যে আমাৰ কৃষ্ণৰ যিটো জন্মভূমি বৃন্দাবন, আৰু মানুহ মৰি যোৱাৰ পিছত আমি হিন্দু ধৰ্মাৱলম্বী ব্যক্তিসকল মৰি যোৱাৰ পিছত আত্মাটো আগতে বৃন্দাবনত গৈ পায়। তো সেইকাৰণে আমাৰ এই হিন্দু ধৰ্মৰ বৃন্দাবন দৰ্শন নকৰিলে জীৱনটো বৃথা। তো যাৰ কাৰণে হয় জিৰ'। তো সেইমতে প্ৰত্যেক বছৰত আপোনাৰ কাৰ্তিক মাহত বৃন্দাবনত এক মাহ উৎসৱ হয়, ৰাধে ৰাধে মানে উৎসৱ হয়। তো তাতে গিৰি গোবৰ্ধন, মথুৰা, গোকুল, বৃন্দাবন মানে দৰ্শন কৰিলে বহুত পুণ্য লাভ হয়। তো সেইমতে গোটেই অসমৰ বিশ্বৰ হিন্দু ধৰ্মাৱলম্বী ব্যক্তিসকল বৃন্দাবনত আহি মাছ গেডাৰিং হয়। আৰু অহা 17 অক্টোবৰ আমাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া তেখেত আহি ৰাধাকুণ্ডত শুভ উদ্বোধন কৰিব, আৰু সেই উৎসৱত সকলোৱে মানে এটেণ্ড কৰিব। তো মই ধন্য হৈছোঁ, মই কৃতজ্ঞ, মই মানে পৰম পিতা প্ৰভুৰ ওচৰত মই কৃতজ্ঞ যে মই তেখেতৰ আশীৰ্বাদত আজি 422গৰাকী তীৰ্থযাত্ৰীক মই বৃন্দাবনলৈ পঠাব পাৰি আছোঁ। তেখেতসকলক যোৱা অহা, তাত থকা মেলা খোৱা চবেই ফ্ৰী। খালি ভক্তবৃন্দসকল যাব লাগে, বৃন্দাবন দৰ্শন কৰিব লাগে, কৃষ্ণ গোপাল ঠাকুৰৰ আশীৰ্বাদ ল'ব লাগে, ৰাধাৰাণীৰ নাম ল'ব লাগে। তো আজি এই কোকৰাঝাৰ ৰেলৱে ষ্টেচনত সকলোকে মই স্বাগতম জনাইছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকলৰ এই তীৰ্থযাত্ৰা যাতে সাফল্যমণ্ডিত হয়, আৰু যি মনোকামনা আছে সেই মনোকামনা ভগৱানৰ ওচৰত ব্যক্ত কৰিব, আৰু ভগৱানে আশীৰ্বাদ প্ৰদান কৰিব। জানে যে ট্ৰেইনত গ'লে 2 দিনমান লাগে, আৰু আহাতেও 2 দিন, প্ৰায় 1.5 দিন 3 দিন, আৰু তাতে 3 দিন থাকিব। বৃন্দাবনৰ যিকেইটা আমাৰ তীৰ্থধাম আছে, গোকুল আছে, গিৰি গোবৰ্ধন আছে, তাৰপিছত আপোনাৰ প্ৰেম মন্দিৰ আছে, বৰ্ষনাথ আছে, এইবিলাক চব তেওঁলোকে তীৰ্থ কৰিব, চব ফ্ৰী। তো মই এজন চৰকাৰী ব্যক্তি বা চৰকাৰী কৰ্মচাৰী বা ইএম হিচাপে নহয়, মই এজন ভক্ত হিচাপে আগৰ পৰা আমি ভক্ত, সেইকাৰণে মই এইটোৰ মূল্যটো বুজি পাওঁ আৰু মূল্যটো দিওঁ। সেইকাৰণে মই আশা ৰাখিছোঁ ভগৱানে মোক আৰু আশীৰ্বাদ দিয়ক। কেৱল খালি এই তীৰ্থযাত্ৰীসকল নহয়, আৰু আদি কৰি ধৰি আমাৰ বিটিআৰ জিলাত যিকেইজন তীৰ্থগৰাকী অহা দিনত পুৰী হওক, বৃন্দাবন হওক, অযোধ্যা হওক, বা ত্ৰিবেণী সংগম প্ৰয়াগ হওক, য'ত য'ত যাবলৈ ইচ্ছুক, যাব বিচাৰে, মোৰ লগত একবাৰ আপোনালোকে কণ্টেক্ট কৰিব। মই যিমান সাধ্য, মই যিমান পাৰোঁ মই পঠোৱাৰ ব্যৱস্থা কৰিম। আমাদের কাছে কোকরাঝাড়ের এমএলএ যা করছে ওরা, আমরা ওনার মানে মানে তুলনায় দিতে পারি না। আচ্ছা, আমাকে বিলাসীপাড়ার এমএলএ তাও করে না, কোকরাঝাড়ের এমএলএ ভগবান, আমার কাছে ভগবান। আমার ওই 10 জন আসছে, আমার এরকম না বিলাসীপাড়া, আমার 70 বছর হলো বিয়া হচ্ছে, আমার এইরকম সুযোগ হয় না। হ্যাঁ, এরকম সুযোগ হয় না। এমএলএ না, আমার ভগবান। এই এমএলএ আমরা মাথায় রাখি, কিন্তু বিলাসীপাড়া মানুহ আছে, ইয়াতে ভক্তিপ্ৰাণ মানুহ আছে, সকলক বৃন্দাবনে যাওয়ার যে সুযোগটা দিছে সেইকাৰণে আমি বহুত কৃতজ্ঞ। আৰু ইমান এটা ডাঙৰ কামৰ কাৰণে মোক এটা সৰু মানুহক ইমান এটা দিছে আৰু বহুত ভাল লাগছে, বহুত ভাল লাগছে। কিমানজন আছে যাত্ৰী? 420 জন টোটাল যাই আছে ইয়াতে। এটা ট্ৰেইনত 340 জন, আৰু নেক্সট ট্ৰেইনত 80 জন যাই আছে। একই লগতে একই সাথে আমরা রাধে রাধে নাম করি। ইয়াতে মোটামুটি 8 দিন তাতে থাকি, আৰু 2 দিন আহা যাওয়াত লাগিব। 10 দিনের টার্গেট আছে আমার। বৃন্দাবন, মথুরা, আৰু কি বলে রাধাকুণ্ড এইসব স্থানত ঘূৰাব আর কি। তাতে মহারাজজিও আছে, আমার মহারাজজিও যথেষ্ট সুবিধা করে রাখিছে, মানে ভবন টবন গোটেইখানি ব্যৱস্থা কৰি ৰাখিছে। আমরা টুলালৈকে যাম, টুলার পিছত আবার আকৌ বাছ আহিব, ৰাতি বাছে মানে যাম আর কি। তো এইটোই আর কি। বহুত মানে কৃতজ্ঞ আৰু ধন্যবাদ আপোনালোকে যোগেদি। আমি আৰু এটা কথা কৈ আছোঁ, ইমান এটা ডাঙৰ কাম কৰিছে আজি অৰুদ্ৰাক অশেষ ধন্যবাদ।